নমস্কাৰ সকলো অসমবাসী ৰাইজক মই পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ আৰু মোৰ থাম্বনেইলটো চাই আজি আপোনালোকে গম পাইছে যে মই কাৰ বিষয়ে ক'বলৈ আহি আছোঁ। সাহসী এজনী এছাই জোনমণি ৰাভা বাইদেউ আমাৰ মাজৰ পৰা গুচি গ'ল, মানে একেবাৰে অজান দেশলৈ গুচি গ'ল। তেখেতে আমাৰ কাৰণে আৰু কেতিয়াও কাম কৰিবলৈ নাহে, হয়তো আপোনালোক সকলোৱে গম পাইছে। ঠিক সেইদৰে জোনমণি ৰাভা বাইদেউৰ মৃত্যু যি তদন্ত হ'ব লাগিছিল, এই তদন্ত এতিয়া বৰ্তমান ভালকৈ হোৱা নাই। যিসকল আৰক্ষী বিষয়া বা CID-য়ে তেখেতৰ তদন্ত অব্যাহত ৰাখিছে, কিন্তু এতিয়ালৈকে কোনো মুখ খোলা নাই। এইটো এটা ডাঙৰ কুৱেশ্যন হৈ আছে। ৰাভা বাইদেউৰ শ্ৰাদ্ধ এতিয়ালৈকে হৈ গৈছে, কিন্তু এতিয়ালৈকে ডাঙৰ ডাঙৰ মন্ত্ৰী MLA হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা ডাঙৰ ডাঙৰ আৰক্ষী বিষয়াসকল জোনমণি ৰাভা বাইদেউৰ মাকক সান্তনা দিবলৈ কোনো এজনো ব্যক্তি যোৱা নাই, কাৰণ সাহস হোৱা নাই যে জোনমণি ৰাভা বাইদেউৰ মাকক সান্তনা দিবলৈ। কাৰণ কিয় এইবিলাক কি হৈ আছে, এই সকলোবিলাক হয়তো ডাঙৰ ডাঙৰ বিষয়া বা সকলে গম পাইছে, আৰুনো কেনেকৈ পেটত এটা ভাৱ লৈ মুখেৰে কেনেকৈনো দেখাবলৈ যাব, সেইকাৰণে হয়তো চাগে যোৱা নাই। আৰু তাতে আমি নিশ্চিতভাৱে গম পাইছোঁ যে কি হৈ আছে, কোনো নকলেও গম পাইছোঁ। আমি সকলো অসমবাসী ৰাইজে গম পাইছোঁ আমাৰ মাজৰ পৰা জোনমণি ৰাভা বাইদেউ নাইকিয়া হৈ গৈছে। আৰু আনন্দ মিশ্ৰ ছাৰৰ যি দায়িত্ব পালন কৰি আছিলে, সেই দায়িত্ব পালনত হয়তো চাগে বাধা আহিছে। সেইকাৰণে চাগে হয়তো আনন্দ মিশ্ৰ ছাৰেও এতিয়া বৰ্তমান একো মুখ খুলিব পৰা নাই, কাৰণ আনন্দ মিশ্ৰ ছাৰৰ মুখখন বন্ধ কৰি ৰাখিলে, সাংবাদিকৰ মুখ বন্ধ কৰি ৰাখিলে, নালিয়া যি আছিলে, নালিয়া যি দেখা পাইছিলে, সেই নালিয়া মুখখন বন্ধ কৰি ৰাখিলে। সেই নালিয়া এতিয়া কোনো কথা ক'বলৈ নাহে। সেই নালিয়াক জেললৈ চুৰ সজাই জেললৈ প্ৰেৰণ কৰিলে নে, নালিয়া এতিয়া ক'ত আছে, এই সকলোখিনি আমাৰ কোনো তথ্য নাই। ট্ৰাক চালকৰ যোনজন ড্ৰাইভাৰ আছিলে, তেখেতক পঠাই দিলে ঘৰলৈ। এই সকলোবিলাক যেন কিবা ৰহস্য আৱদ্ধত আছে, সকলোৱে আমি গম পাইছোঁ কি কাম চলি আছে। জোনমণি ৰাভা বাইদেউ যেন আত্মাই শান্তি পাব। আৰু লীনা বাইদেউক এতিয়া পঠাই দিলে হাইলাকান্দি নে ক'ত বেলেগ জেগালৈ পঠাই দিলে, কাৰণ লীনা বাইদেউ ইয়াত থাকিলে সকলোৱে সুধি সুধি তেখেতক কুৱেশ্যন কৰি তেখেতক হাৰাশাস্তি কৰিব। সেইকাৰণে লীনা বাইদেউক পঠাই দিলে বেলেগ দেশলৈ, মানে বেলেগ ঠাইলৈ পঠাই দিলে তেখেতক। হয়তো চাগে তেখেতে ইয়াত থাকিলে বহুত কামোৰ পালে হয়, তেখেতক কুৱেশ্যন কৰি হাৰাশাস্তি কৰি দিলে হয়। সেইকাৰণে তেখেতক নিজান জেগাত পঠাই দিছে। যিমানেই নিজান জেগাত নাথাকক, কিন্তু যদি লীনা বাইদেউ যদি জড়িত আছিলে তেখেতৰ মৃত্যুৰ লগত, কিন্তু তেখেতৰ আত্মাই কেতিয়াও শান্তি নাপায়। লীনা বাইদেউ পাছে পাছে জোনমণি ৰাভা বাইদেউ চাহ ঘূৰি আছে, আত্মাৰ চাহ যি, সেই আত্মাৰ চাহ ঘূৰি আছে। কিন্তু তেখেতৰ লগত যদি পৰিকল্পিতভাৱে হত্যা কৰিছে সকলোৱে মিলি, যোনে যোনে পৰিকল্পিত হত্যা কৰিছে, তেখেতসকলৰ পিছে পিছে জোনমণি ৰাভা বাইদেউ চাহটো ঘূৰি আছে। এই চাহে কিন্তু কোনোবা দিনাখন অগাভেটা কৰি তেখেতসকলৰো মৃত্যু হ'ব, সেইটো নিশ্চিত হৈ পৰিছে। কাৰণ দেখা পাইছোঁ যে এই আত্মা সঁচাকৈ ঘূৰি ফুৰে, আৰু এদিন হয়তো একদম ডিঙি চেপি নহ'লেও বা এদিন তেখেতক এক্সিডেণ্ট হৈও বা অকস্মাত তেখেতসকলৰো মৃত্যু হ'ব, সেইটো কিন্তু সঁচা কথা হয়। আৰু এতিয়ালৈকে জোনমণি ৰাভা বাইদেউক মাকক শান্তি দিবলৈ ডাঙৰ ডাঙৰ অফিচাৰসকল বা মন্ত্ৰী MLA কোনো যোৱা নাই। সেইটোও এটা ডাঙৰ কথা, কাৰণ মুখত কিবা এটা পেটত কিবা এটা লৈ হয়তো চাগে সিহঁতে যাবলৈ বেয়া পাইছে, সেইকাৰণেও চাগে হয়তো তেখেতসকলে যোৱা নাই। আৰু মোৰ মনৰ ভাৱটো কৈছোঁ, এনেকৈ মোৰ মনত ভাৱ হৈ থাকে, কাৰণ ইমান এটা ডাঙৰ ঘটনা হৈ গৈছে। সকলোতে ইমান ডাঙৰ ঘটনা হৈ গ'লে খবৰ ল'বলৈ যায় ডাঙৰ ডাঙৰ বিষয়াসকল, কিন্তু জোনমণি ৰাভা বাইদেউ মাকক সান্তনা দিবলৈ, পৰিয়ালক সান্তনা দিবলৈ কিন্তু কোনো মানুহ যোৱা নাই। জোনমণি ৰাভা বাইদেউ ফোনকেইটা এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। জোনমণি ৰাভা বাইদেউ ফোনটো কোনে নিলে, কিয় নিলে, জোনমণি ৰাভা বাইদেউ চিমখনতোতো গম পালে হয় যে চিমখন কিমান দূৰলৈকে ক'লৈকে গৈছিলে, কিমানটো লোকেশ্যনলৈকে গৈছিলে, এই সকলোখিনি গম পালে হয়। কিন্তু এতিয়ালৈকে সেই জোনমণি ৰাভা বাইদেউ চিমখনৰো কোনো তদন্ত উলিয়াব পৰা নাই। মানে এইবিলাক কি হৈ আছে, ইমান দিন লাগে জানো এখন চিমৰ তদন্ত উলিয়াবৰ কাৰণে? যদি ইমান টাইম অসমত লাগি যায়, তেতিয়াহ'লে আৰু যদি ডাঙৰ ডাঙৰ কিবা হৈ যায়, তেতিয়া কেনেকৈ হ'ব? যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে যদি এনেকুৱা কিবা এটা হৈ যায়, তেতিয়াহ'লে আমাৰ প্ৰশাসন বিষয়াসকলে কেনেকৈ এই চিমৰ তদন্ত উলিয়াব, কেনেকৈ ফোনৰ তদন্ত উলিয়াব? এই সকলোবিলাক যেন ব্যৰ্থ হৈছে, তাৰে প্ৰমাণ হৈ গৈছে। আমাৰ মন্ত্ৰী বিষয়াজনৰ লগতো যে এনেকুৱা হ'ব, মই সেইটো ক'ব যোৱা নাই, জাষ্ট মই এটা এক্সাম্পলহে দাঙি ধৰিছোঁ আপোনালোকৰ মাজত। ন্যায় পাওক জোনমণি ৰাভা বাইদেউ আত্মাই, আৰু যোনে জোনমণি ৰাভা বাইদেউৰ লগত অন্যায় কৰিছিলে তেখেতসকলৰ সোনকালে শাস্তি হওক। শেষত পুনৰবাৰ আকৌ জোনমণি ৰাভা বাইদেউৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু এতিয়াও আমি আশাবাদী আৰক্ষী প্ৰশাসনৰ ওপৰত, যাতে জোনমণি ৰাভা বাইদেউৰ মৃত্যুৰ লগত যোন জড়িত আছে তেখেতসকলে যাতে দোষীয়ে শাস্তি পাব লাগে, আৰু দোষীয়ে শাস্তি পালে জোনমণি ৰাভা বাইদেউ আত্মাই শান্তি পাব। আৰু সেইকাৰণে আমি সকলোৱে ন্যায় বিচাৰিছোঁ, দোষীয়ে শাস্তি পাওক তাৰে কামনা কৰিছোঁ।